আছিলে এতিয়া সময় আপোনাৰ কেটা বজিলে 3টা মান বাজিলে আমি 1টা বজাত ওলাই আহিছো শিৱসাগৰৰ পৰা বেটি স্কুল আছিলে স্কুলৰ পৰা আমি বাহিৰ আহিছো হঠাতে আহিলো 3 দিন মানৰ কাৰণে আহি ভাবিলো ব্লগটো আৰম্ভ কৰো চাই থাকিব হেখৰলৈকে কি দেখাব পাৰো নোৱাৰো তো আৰম্ভ কৰোতে বহুতেই দেৰি হ'ল এতিয়া আমি মৰিয়নিৰ গিবন পাৰ হৈ আহিলো হেল্ল' তেলে পেট পূজা কৰি উঠিলো তাৰ পাছত এতিয়া পেটৰ জ্বলনি পুৰণি আইচক্ৰীমো খালো তিতাবৰতে আমি সদায় খোৱা হোটেলখনতে খালো পাৰঠা এতিয়া ৰাস্তাটো বহুত বেয়া আৰু কিন্তু এটাই ভালিছে বতৰটো খুব ভাল ৰ'দ নাই বৰষুণ নাই কি ধুনীয়া বতৰ ধুনীয়া বতাহ আমি এতিয়া গৈ থাকো আৰু 6টা-7টা মান বজাত পামগে আপোনালোকক জনাই থাকিম আমি আহি পালোহি এতিয়া আঠখেলীয়া পুৰণা ঘৰ কি ধুনীয়া পৰিৱেশ নেদেখাই নোৱাৰিলো সেউজীয়া একদম ৰুই আছে সকলোবিলাকে এতিয়া চবেই খেতি ৰোৱাত ব্যস্ত বতৰটো খুবেই ধুনীয়া এইডোখৰে হৈছে আমাৰ পুৰণা ঘৰৰ জেগা পাই গলোহি এতিয়া নিজৰ ঘৰলৈ ইয়াতকৈ আৰু এগুণ যাব লাগিব গোলাঘাট সোমাই গ'লো ডিষ্ট্ৰিক্ট বিৰাট গৰম উঠিছে যদিও ৰ'দ নাই ভাগৰ লাগিছে তো সেইকাৰণে বহুত ধুনীয়া এটা পৰিৱেশ বাগানৰ ওচৰতে অলপমান সময় ৰৈ ফটো চটো মাৰিলোঁ বেটি শুই আছে উঠালোঁ তাই নুঠে বোলে ইমান পানী চানী খাই লৈছোঁ বহুত গৰম এতিয়া গৈ থাকোঁ আমি 10 মিনিটমান ৰ'লোঁ এতিয়া আৰু নৰখোঁ আৰু লাহে লাহে গৈ থাকোঁ ঘৰ পাওঁতে চাগে 7টা মান বাজিব সন্ধিয়া আপোনালোকক জনাই থাকিম এতিয়া উঠিছো আমি ধুন্তি দাদা ঘৰ পাব হৈ গ'ল আৰু 5 মিনিট 10 মিনিটৰ পিছত পাই যাম আমি নাওজান আহি পালো দোকানত সোমালো মিঠাই চিঠাই ললো ঠাণ্ডা বেবি তো পালোহি আৰু 5 মিনিট মানৰ পিছত পাই যাম ঘৰ তো এতিয়া সময় 7:30 দেই আমি 1টা বজাত জাৰ্ণি ষ্টাৰ্ট কৰিছিলো এতিয়া 7:30 আমি পাব হৈছে আৰু ৰৈছো বাৰু 1 ঘণ্টামান ৰওঁতে গৈছে চাগে আধা ঘণ্টা 1 ঘণ্টা তো ঠিক আছে যদি ঘৰ দেখাব পাৰো দেখাম নহ'লে ৰাতিপুৱা লগ পাম বাই বাই দুন্দি দাদাৰ আগত কাইলৈ লগ পাম কৈ দে দে কাগা কৈছে দে এয়া চাওক আমাৰ গাঁৱৰ ৰাস্তা এয়া পথাৰ এতিয়া বাৰু আন্ধাৰ হ'ল নেদেখে কাৰণে পাইছোগে আৰু অকণমান সময় হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 10:30 হৈ গ'ল বহুতেই দেৰি হ'ল ষ্টাৰ্ট কৰি আচলতে বতৰটো খুবেই ধুনীয়া ৰ'দ নাই অকণকৈ বৰষুণ দিছে এয়া আমি আহিছোঁ তামোল দিবৰ কাৰণে আগফালে বাৰী দেউতা মৰি হ'লে কি এখনহে পাণ দেখোন পাণ এইখন হৈছে আমাৰ আগফালৰ বাৰীত কি আছে একো নাই কচু আছে অমিতা হৈছে কটীয়া অমিতা আছে এবাৰ আগফালৰ পৰিৱেশটো দেখাই দি চাব দেই এইয়া হেৰি কৰি আছে আমাৰ একদম বাৰীৰ এইজনী মা গৈ আছে যে এইডোখৰত কঠীয়া তুলিছে আমাৰ বাৰীতে কঠীয়া পাৰিছিলে বাৰীখনত একো নাই এতিয়া কিন্তু অমিতাবোৰ বিৰাট ধুনীয়া চব চাপতে অমিতা লাগিছে কটীয়া অমিতা হাবি হৈ আছে বাৰীখন আমাৰ এইফালে কম মানুহে ধান ৰুৱে বেছিভাগে ছটিয়াই দিয়ে সেইকাৰণে বন নে ধান ৰুৱাই ধৰিবই পৰা নাই চাওকচোন আপোনালোকে এতিয়া আপোনালোকক পাছবেলাহে লগ পাইছোঁ চাওকচোন অকণমান আগফালে ওলাই আহিলোঁ আৰু আমাৰ এখেতে ইটা চাফা কৰা কামত লাগি আছে আমাৰ ৰাজহাঁহকেইটাই মুখা কৈ আছে কিন্তু আমি নাখাওঁ বেটিক আমি নোখোৱাওঁ সেইটো কাৰণে ভাবিলোঁ এবাৰ ৰাজহাঁহ নাখাওঁ বেলেগ কিবা খোৱা যাওক চীনা হাঁহ নহ'লে ঘৰৰ কুকুৰা আৰু এয়া ঘৰৰ আমাৰ পুখুৰীটো মাছ এবাৰ নাই মেলা তো
তো আমি বাৰীলৈ আহিছোঁ বৌ আৰু মই আৰু আমাৰ ছোৱালী কেইজনী কি কাৰণে আহিছোঁ আজি হৈছে বুধবাৰ পাছবেলা এতিয়া আমি আহিছোঁ বাৰীৰ কলপাত কাটিবলৈ কাৰণ কাইলৈ বৃহস্পতিবাৰে আমাৰ ঘৰত আছে দিনত আই শৰাই দিয়া আৰু ৰাতিলৈ সদাক্ষ দিয়া এইফালে আকৌ মাইকী মানুহে কলপাত কাটে দেই আমাৰ শিৱসাগৰ ফালে কিন্তু মতা মানুহে কলপাত কাটে সেইকাৰণে আমি যিকোনো অনুষ্ঠানতে বৌয়ে মই কলপাত কাটো সন্ধিয়াই হ'ল কলপাত কাটি আহিলোঁ ঘৰৰ অন্য কামো কৰিলোঁ আমাৰ ছোৱালীজনীৰ গা বেয়া সেইকাৰণে মই ভিডিঅ' ভালকৈ কৰিব পৰা নাই দিনত আই শৰাই দিয়া হ'ল কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ এয়া ৰাতি সদাক্ষ দিয়া ভকত 3জন তেওঁলোকৰ কাম কৰি আছে আমাৰ গোসাঁই ঘৰতে পতা হৈছে যিহেতু 3জন ভকত ভিতৰত খোৱা বোৱা হ'ব ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আমি মঙলবাৰে আহিলোঁ ঘৰলৈ বুধবাৰে ৰাতিপুৱাৰ পৰা আমাৰ বেটী জ্বৰ বহুতেই বেছি গা বেয়া আৰু এয়া ৰাতিপুৱা একেবাৰে শিৱদৌলতহে লগ পাইছোঁ আপোনালোকক কাৰণ আমি ঘৰত 3-4 দিন থাকিলোঁ তাৰ পাছতে বৃহস্পতিবাৰ ৰাতিৰ পৰা মোৰ গা বেয়া হ'ল বহুত জ্বৰ কাহ ছোৱালীও জ্বৰ কাহ বমি সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ বেয়া নাপাব ঘৰত একোৱেই দেখাব নোৱাৰিলোঁ বেমাৰকৈ অকল শুইয়ে থাকিলোঁ তাৰ পাছত আমি 3 দিনৰ পিছত আহি ৰাতিপুৱা শিৱদৌলত চাকি দিবৰ কাৰণে আহিছোঁ শৰাই দিবৰ কাৰণে যিহেতু এতিয়া শাওনৰ মাহ চলি আছে মোৰ মাতটো শুনিও গম পাইছে চাগে মোৰো গা বেয়া ভাল হোৱাই নাই সেইকাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আজি এসপ্তাহমানৰ মূৰতহে লগ পাইছোঁ আপোনালোকক বেয়া নাপাব ঠিক আছে তেনেহ'লে দৌলৰ পৰিৱেশটো অকণমান দেখুৱালোঁ বাই বাই